हेलो गाइस स्वागतम जनाइছো মোৰ অন্য এক লগলে আজি এঠালৈ যাব ওলাইছো মানে মাৰ বায়েকৰ মানে জেঠিমাহঁতৰ ঘৰত আৰু তাত গৈ লগ পাইছো আজি মই আসলতে য'ত গৈ আছো বৰ্তমান তাত মই ইয়াৰ আগত যাই পোৱা নাই আজি প্ৰথম যাম আৰু এটা বিশেষ নিয়ম কৰিব যাম যিসকল আমাৰ হিন্দু ধৰ্মৰ লোক তেখেতসকলে প্ৰায় সকলোৱে জানে ইয়াৰ আগতেও এইবিলাক নিয়ম অতীজৰে পৰা চলি আহিছে আৰু আমি এইবিলাক নিয়ম বজাই ৰাখিব লাগে আৰু আজি মানে মা হাউমাৰ বায়েকৰ ঘৰ আটগাঁৱত তাত গৈ আছো আৰু এটা খানা আছে তাত আৰু আপোনালোকক দেখুৱাই আছো বাৰু গতিকে চাই থাকিব हेलो गाइस আৰু আমি আলহী ঘৰত যাই থকা অৱস্থাত ৰাস্তাৰ কিনাৰতে আকৌ ঘৰ আলহী লগ পালো আলহী ঘৰ বেলেগ কোনো নহয় মানে আমাৰ লগত ভন্টি আৰু ভনিজোৱাও আহিছে মানে ভনিজোৱাৰ মাহীয়ে হয় নিজা মাহীয়ে আৰু বহু দিনৰ মূৰত লগ পালে বাই নেৰানে পৰাকৈ ধৰিলে আৰু তাতো সোমাব লগা হ'ল তাত একাপ চাহ খালো খাই আকৌ পুনৰ ৰাওনা হৈছো আটগাঁৱলৈ গতিকে তাত গৈ লগ পাইছো আৰু এটা জমনি কথা কি জানেনে এখেতসকলে বলে মানে আটগাঁও অহাই নাছিল প্ৰায় 10 বছৰ মান সেইভাবে ৰাস্তা বিচাৰি একেবাৰে ঘৰ উলিয়াওতে বহুত সময় গুচি গৈছে পাহৰি গৈছিল মানে ক'ত ঘৰটো ৰাস্তাও বহুত কিবা চেঞ্জ হৈছে আৰু আগৰ দৰে নাই সেইভাবে ঘৰ বিচাৰি উলিয়াওতে বহুত সময় গুচি গৈছে বাকি যি কি নহওক আহি পালো আৰু কিবাকৈ ঘৰটো আৰু ঘৰত আহি পাই এতিয়া এইবিলাক গাড়ীৰ পৰা মানে বস্তুবিলাক উলিয়াই লও তাৰ পিছত লগ পাইছো আপোনালোকক हेलो गाइस অকণমান আগত আহি পালো আহি কাপোৰ চাপোৰবিলাক খুলি আজৰি হৈ এতিয়া মানে ৰন্ধা বঢ়াত লাগি যাও আৰু আপোনালোকক দেখুৱাই আছো বাৰু আৰু আমি আজি ইয়ালৈ অহাৰ বিশেষ কাৰণটো আপোনালোকে ধৰিব পাৰিছে চাগে চাই থাকিবচোন ভিডিঅটো শেষলৈকে আসলতে সময়ৰ লগে লগে মানুহবিলাক আমি ইমান ব্যস্ত হৈ পৰিছো যেন মানে সম্পৰ্কীয় মানুহবিলাকৰ লগত মানে অহা যোৱাটো খুব কমি গৈছে কিন্তু এনেদৰে মাজে মাজে নিয়ম নীতিবিলাকো পালন কৰা হ'ল আৰু সম্পৰ্কবিলাকো ঠিকেই থাকিল সেয়ে ভাবি আজি মানে এনেকৈ আহিলোঁ আৰু আজি আসলতে খানা এটা আমিয়ে পাতিছোঁ আৰু মানে যেতিয়া আমাৰ বোৱাৰীয়েক মানে খুৱাব আহিছোঁ আৰু খানা এটা নতুন কইনা আৰু তেখেত এতিয়া প্ৰেগনেন্ট আৰু আমি তেখেতক খুৱাব আহিছোঁ আৰু এইবিলাক আমি খানাৰ যোগাৰবিলাক কৰি আছোঁ আৰু এয়া ভন্টিয়ে বনাৱা ষ্টাৰ্ট কৰিছে আৰু মই আৰু মায়ে মানে চব্জি কাটি আছোঁ আৰু এইগৰাকী কইনা আৰু মছলাখিনি আমি ঘৰতে পিচি আনিছিলোঁ আৰু তাৰ কাৰণে বহুতখিনি সুবিধাও হৈছে আৰু এয়া মাছ পথাৰ মাংস ব্ৰইলাৰ এনেদৰে কিবা লোৱা গৈছে এতিয়া বনাব ষ্টাৰ্ট কৰোঁ আৰু গোটেইকেইজনে কিবা কামত লাগি থকা গৈছে মা আৰু মই কিবা কাটি আছোঁ আৰু এফালে জেঠাজন বহি আছে মানে মাৰ ভিনদেউ আৰু আনফালে জেঠিমাই নাৰিকল কাটি আছে গোটেইকেইজনে কিবা কামত ব্যস্ত হৈ আছোঁ অকণমানকৈ আপোনালোককো দেখুৱালোঁ আনফালে বাবুও খুব হেপী কাৰণ একে সমনীয়া লগ এজন পাইছে তাৰ লগত খুব খেলিছে সি দিনটো
ইফালে ঠাণ্ডাৰ দিন যিহেতু দিন ছুটি গতিকে মাছ মাংসখিনি দুয়োফালে এনেদৰে চৌকাতে বনোৱা ষ্টাৰ্ট কৰি দিছে ভণ্টি আনফালে মই ইয়াৰ পায়সখিনি বনোৱাত লাগি গৈছোঁ আৰু ভাত আঞ্জা জল্দি হৈ গ'ল আৰু এখেতসকলে খাব বহিছে এতিয়া আৰু খানাৰ আইটেম আজি ভাত তাৰপিছত দাইল মুড়ি ঘণ্টি আলু ভাজি মাংস দুবিধ মাছৰ আঞ্জা পায়স এনেকৈ কিবা কিবি আছিল আৰু তেখেতসকল খোৱা হোৱাৰ পিছত এয়া আমি খাব বহিছোঁ আৰু যিহেতু ঠাণ্ডাৰ দিন গতিকে অকণমান সোনকাল গধূল হয় সেইবাবে ভাত আঞ্জাও সোনকাল বনোৱা গ'ল আৰু আমি আটাই লগ হৈ খালোঁ আৰু ধুনু আমার ধুনু পায়স খাব দে চাই পায়স খাবানে ধুনু পায়স খাবানে এই চাচোন ঐ আৰু এই নিয়মটো কৰাৰ পিছত আচলতে বস্ত্ৰদান কৰিব লাগে বোলে সেইবাবে এযোৰ কাপোৰ দিয়া গ'ল এযোৰ হাই কৈ দিয়া হাই কৈ হেল্ল' গাইজ আমি জাষ্ট আৰু ভাত পানী খাই আজৰি হৈ এতিয়া সন্ধিয়া হৈ যিহেতু গতিকে ঘৰলৈ উভতিম আৰু ভিডিঅ'টো সামৰণি মাৰিলোঁ